নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 8,326টাকৈ পদ মুকলি হৈ গৈছে। যদি আপোনালোকে এই পদসমূহত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে বহুতেই ভাল খবৰ হয়। যদি আপোনালোকে ইচ্ছুক হয় এপ্লাই কৰিবলৈ, তেতিয়াহ'লে আপোনালোকে এই 8,326টা পদৰ বাবে এপ্লাই কৰিব পাৰিব। আপোনালোকে বৰ্তমান নিশ্চয় গম পাইছে এই পদসমূহৰ বাবে এপ্লাই ষ্টাৰ্ট হৈ গৈছে যোৱাকালিৰ পৰা। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে 31 জুলাই আগতেই আপোনালোকে এই পদসমূহত এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চাওক, সবিশেষ অকণো স্কিপ নকৰিব। ক'ত কেনেকুৱা ধৰণৰ পদ মুকলি হৈ গৈছে আপোনালোকে শেষলৈকে চাই যাওক। বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে SSCৰ ফালৰ পৰা এই পদসমূহ মুকলি কৰি দিছে। মাল্টিটাস্কিং ষ্টাফ হয়, য'ত নেকি 8,326টাকৈ পদ মুকলি হৈ গৈছে। প্ৰথমতে আপোনালোকৰ দুটা বিভাগত পদ মুকলি হৈ গৈছে, য'ত নেকি মাল্টিটাস্কিং ষ্টাফ নন টেকনিকেলৰ ফালৰ পৰা এই পদসমূহ মুকলি হৈ গৈছে 4,887টাকৈ, য'ত নেকি ক্লাছ 10 পাছ কৰিলে আপোনালোকে এই পদসমূহত এপ্লাই কৰিব পাৰিব। আৰু এটা বিভাগত পদ মুকলি কৰি দিছে যে হাৱিলদাৰ, য'ত নেকি 3,439টা পদ মুকলি হৈ গৈছে। আপোনালোকে ক্লাছ 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। এই পদসমূহত এটা আপোনালোকৰ ৱাকিং টেষ্ট অনুষ্ঠিত হ'ব ল'ৰা ছোৱালী সকলোৰে বাবে। ল'ৰাসকলে 1600 মিটাৰ ৱাকিং দিব লাগিব 15 মিনিটৰ ভিতৰত, আৰু ছোৱালীসকলে 1 কিলোমিটাৰ 20 মিনিটৰ ভিতৰত ৱাকিং অৰ্থাৎ খোজকাঢ়িব লাগিব। নিশ্চয় গম পাইছে। আৰু মেল অৰ্থাৎ ল'ৰাসকলৰ চেষ্টটো জোখা হ'ব আৰু ফিমেলসকলৰ হাইটটো জোখা হ'ব। নিশ্চয় গম পাইছে আপোনালোকে যদিহে এই পদসমূহত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ এজ লিমিট মিনিমাম দিছে 18 বছৰৰ পৰা, মেক্সিমাম 25 বছৰ 27 বছৰলৈকে নিশ্চয় দিছে। আপোনালোকে যদিহে OBC MOBC হয় তেতিয়াহ'লে আপোনালোকৰ 3 বছৰ এক্সট্ৰা থাকিব। জেনেৰেল কেণ্ডিডেটসকলৰ কোনো ধৰণৰ এজ ৰিলেক্সেশ্যনছ নাই। যদি আপোনালোক SC ST হয় তেতিয়াহ'লে 5 বছৰকৈ এজ ৰিলেক্সেশ্যনছ থাকিব। নিশ্চয় গম পাইছে। আৰু আপোনালোকে এই পদসমূহত এপ্লাই কৰিবলৈ বৰ্তমান ষ্টাৰ্ট হৈ গৈছে 31 জুলাই লাষ্ট ডেট। নিশ্চয় গম পাইছে। এপ্লাই কৰিবলৈ আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে সম্পূৰ্ণ লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে এপ্লাইটো মোবাইলৰ দ্বাৰা কৰি ল'ব পাৰিব। নিশ্চয় গম পাইছে। আৰু আপোনালোকে এপ্লাই কৰাৰ আগতে ভালদৰে চাই ল'ব যে যদি আপোনালোকে এপ্লাই কৰিম বুলি বিচাৰিছে তেতিয়াহ'লে জেনেৰেল OBC EWS কেণ্ডিডেটসকলে 100 টকা পে' কৰিব লাগিব, আৰু SC ST সকলে কোনো ধৰণৰ পে' কৰিব নালাগে। আৰু এইখিনিতে আপোনালোকে মনত ৰাখিব, যদি আপোনালোক জেনেৰেল OBC EWS কেণ্ডিডেট হয়ও যদি ছোৱালী হয় তেতিয়াহ'লে কোনো এটকা পে' কৰিব নালাগে। নিশ্চয় গম পাইছে। ছোৱালী হ'লে কোনো এটকা পে' কৰিব নালাগে, কিন্তু ল'ৰাসকলেহে এপ্লাইটো কৰোঁতে পে' কৰিব লাগিব। নিশ্চয় গম পাইছে। এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ।